উঠা হে যে শাহু উঠা পেহী শাহু। বিয়াৰ দিনা পানী তোলা প্ৰথাও অতি পুৰণি কালৰ পৰাই হিন্দু সমাজত প্ৰচলিত। আগৰ দিনত ঢল পোৱাতেই পানী তোলা নিয়ম আছিল। নামনি অসমত ৰভাখনক চাইনাৰ তল বুলি কোৱা হয়। পানী তুলিবাকে যাবি না নাযাবিয়ে হাই মোৰ কৃষ্ণয়ে অ আয়তীৰ আগতে কৌ ৰাম দৈৱকী নন্দন কৃষ্ণয়ে। 5জনী আপোন লোক মহিলাক একোটাকৈ মাটিৰ ঘট ল'ব দিয়া হয়। ঘটকেইটা লোৱাৰ আগেয়ে ঘটৰ ডিঙিত একোডাল সূতা বান্ধি তাত 3টা বা 5টা সেন্দুৰৰ ফুট দিয়ে। ডাঙৰ চাকি এটা পশু নালৰ কটা ইখনকে ধৰি কইনা বা দৰাত হোৱা মহিলা বিশেষকৈ মাক ডাঙৰ বৌৱেক আদিয়ে হাতত ল'ব লাগে। ইয়াৰ উপৰি এযোৰ তামোল পাণ আৰু এটি টকাও ধুৱা গৰাকীৰ হাতত থাকিব লাগে। ভাঙা ফুটা চাওঁ বাপুৰে বিবাহৰ পানী তুলিবাকে যাওঁ ৰাতিতে উঠিবা শুইয়ে ৰাতি ভৰি শুৱা পোৱালি পৰিব পক্ষী জল যাব চোৱা পোৱালি পৰিব পক্ষী জল যাব চোৱা। বাপু উঠেৰে পাছৰ ফালে জাৰা টেঙাৰ শাৰী আজি দেহো বাপুৰ বৰকলেঙুৰ গৈছে বাৰী আজি দেহো বাপু। দৰা বা কইনা ধুৱতা গৰাকীয়ে একাঠোমান পানীত নামি সেৱা জনায় আৰু পানীৰ পূব পশ্চিম উত্তৰ দক্ষিণ মুৱাকৈ 3বাৰ ঘূৰি পানী কটাৰীৰে পানী কাটি মাটিৰ ঘটত ভৰাই আনিব লাগে। পানী কাটি পইচা আৰু তামোল পাণ পানীত পেলাই দিব লাগে। পানী তুলি ঘটকেইটা চাদৰৰ আঁচলেৰে ঢাকোন দি আনিব লাগে। দুৱাৰ মেলা পানী তুলি আহি বিয়াঘৰৰ পদূলি মুখত দুডাল কলগছত বন্ধা ছাতি মালাৰ তেলেদিহে মহিলাসকলে আহিব লাগে। পানী তুলি অহাৰ পাছত মহিলাসকলক চাহ লুচি খোৱা হয়। ঠাইখিনি মুচা কাছায়ে জলটুপি আহা চত বাপু বহাখনতে সাদৰে মাতিছো আমি গয়াত জল আনিছো মাথাতে লোৱাহি তুলি আহা চত বাপু। বিয়াৰ দিনা পুৱাতে নদী নাইবা পুখুৰীৰ পৰা পানী তুলি আনি দৰা বা কইনাক মাহ হালধিৰে গা ধুৱাই দিয়া ৰীতি নীতি অসমীয়া সমাজত অতীজৰে পৰা চলি আহিছে। চাউল ধূপ চাকি দুনৰী আদি সামগ্ৰী গোটাই আয়তীসকলে মংগল উৰুলি দি এই কাৰ্য চলাই নিয়ে।
আজাদ দিয়া আকৌ আজাদ দিয়া টকা এইখন 1000 টকা দিয়া 500 টকা দুখন 500 টকা দুখন পূজা 1000 lot  দৰা গা ধোৱা কাৰ্য শেষ হোৱাৰ পিছতে ব্ৰহ্মাতলিত চাউল দিয়া নিয়ম কৰা হয়। कर दे हुआ है